হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ 10 মান্থছ বেবীৰ খোৱাৰ ডেইলি ৰুটিনখন। আৰু যিসকলৰ মোৰ দৰে দহমহীয়া বেবী আছে তেওঁলোকৰ হয়তো সুবিধা হ'ব। তেতিয়াহ'লে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমে মই বেবী দিনটো আৰম্ভণি কৰোঁ কেইচামুচমান আজৱাইন পানীৰ সৈতে। আজৱাইন পানী বেবীৰ কাৰণে খুবেই ভাল। গেছৰ প্ৰব্লেমেই হওক, কফ বা চৰ্দিৰ প্ৰব্লেমেই হওক, সকলো ক্ষেত্ৰতে আজৱাইন পানী বহুতেই ভাল হয়। আৰু আজৱাইন পানী মই কেনেকৈ বনাইছোঁ মই ভিডিঅ' দেখাইছোৱেই। আজৱাইন পানী মই সাধাৰণতে 8 বা 8:30 বজাৰমানত দিওঁ। যেতিয়া বেবী উঠে তেতিয়া মই আৰ্লি ব্ৰেষ্ট ফিড কৰাওঁ 7 বাজি বা 7:30 বজাত। তাৰপিছত মই আজৱাইন পানী কেইচামুচমান খুৱাওঁ, তাৰপিছত মই ব্ৰেকফাষ্ট দিওঁ। আৰু এইখিনি মই দিনটোৰ কাৰণে এটা গৰম ফ্লাক্সত দিনটোৰ কাৰণে থওঁ, যাতে পিছত খোৱাৰ পিছত দিব পাৰোঁ। আজৱাইন পানীয়ে খানা হজম কৰাত সহায় কৰে আৰু ব্লটিং হৈ থকা দূৰ কৰে। সেইকাৰণে খোৱাৰ পিছত সদায় আজৱাইন পানী খুৱাবই লাগে। আৰু এতিয়া হৈছে ব্ৰেকফাষ্টৰ সময়। আৰু আজি ব্ৰেকফাষ্টত মই বানানা শ্বেক বা স্মুদি টাইপৰ অকণমান বনামগৈ। আৰু ব্ৰেকফাষ্ট মই সাধাৰণতে 10-1 বজাত দিওঁ। আৰু এতিয়া এই কলখিনি মই ভালদৰে ভাঙি ল'ম, মানে মিক্সিতো দিব পাৰি, কিন্তু মই মিক্সিত নিদিওঁ, মই পিটিকি ল'ম হাতেৰে, মানে এইডালেৰে। কাৰণ মিক্সিত দিলে যিখিনি বনাওঁ, যিখিনি খোৱাখিনি নিউট্ৰিশ্যনখিনি নাইকিয়া হৈ যায়। সেইকাৰণে মই মিক্সিত সাধাৰণতে নিদিওঁ। আৰু এইখিনি মই এতিয়া ভালদৰে পিটিকি ল'ম। আৰু পিটিকি লওঁতে মন কৰিব যাতে কোনো গোটা গোটা বা লাম্পছ ৰৈ নাযায়, কাৰণ এইবিলাক থাকিলে বেবীয়ে খাব মন নকৰে। যদি আপুনি কিবা কামুৰিব দি দিয়ে তেতিয়া কামুৰিব, কিন্তু এনেকুৱা সিহঁতি গোটা গোটা পালে খাব মন নকৰে, উলিয়াই দিব তেতিয়া। সেইকাৰণে ভালদৰে এটা পেষ্ট দৰে বনাই ল'ব। এয়া মই ভালদৰে বনাই ল'লোঁ, তাৰপিছতহে বাকীখিনি কৰিব। এতিয়া মই ইয়াত গাখীৰ অকণমান লৈছোঁ, এইকণ আধা কাপমান হ'ব চাগে। আৰু কিন্তু গাখীৰ লগতে মই পানীও সমানে দিছোঁ, কাৰণ বেবী এবছৰ নোহোৱা পৰ্যন্ত গৰু গাখীৰ ডাইৰেক্টকৈ দিব নালাগে। নিদিলেতো ভালেই, কিন্তু অকণমান খুৱাব পাৰে ডাইলুট কৰি, মানে পানীৰ লগত মিক্স কৰি খুৱাব পাৰে, তেতিয়াহে বেবী পেটৰ একো অসুবিধা নকৰে। আৰু এই গাখীৰখিনি অকণমান মই গৰম কৰি এতিয়া মই কলখিনি দি দিছোঁ। এইখিনি কিন্তু উতলাই নেপেলাব, উতলাই পেলালে তাৰ টেষ্টটো বেলেগ হৈ যাব। সেইকাৰণে জাষ্ট গাখীৰখিনি গৰম কৰাৰ পিছত কলখিনি দি দিলে হৈ যায়। আৰু এই গুড়খিনি দি দিছোঁ, গুড়খিনি নিজে নিজে গৰম হৈ গলিবই, বেছি গৰম নকৰিব, মুঠতে উতলাই নেপেলাব, তেতিয়া খাবলৈ বেয়া হয়। আৰু এইখিনি হ'লেই, আৰু এয়া মোৰ বানানা স্মুদি হৈ গ'ল। এতিয়া এইখিনি মই বাতি লৈছোঁ। এই গোটেইখিনিও নাখায়, যিকণ খাই মই দিম, সৰহখিনি থাকিলেই। বেবীয়ে কেতিয়াও প্লেট শেষ কৰি নাখায়, অলপ থাকি যায়, সেইকাৰণে যিকণ খাই দিব। আৰু লগতে মই এটা দিছোঁ কণী, লোকেল কণী। আৰু ইয়াৰ মই হালধীয়া অংশটোহে খুৱাম, বগা অংশটো নিদিওঁ। হালধীয়া অংশটোত বেছি প্ৰ'টিন থাকে, আৰু সেইকাৰণে মই হালধীয়াটো দিওঁ, আৰু হালধীয়াটোৱে দিব লাগে। আৰু মই এয়া দিওঁ অকণমান ভাঙি লৈ, অলপ হাতেৰে প্ৰেছ কৰি এয়া দিওঁ, এনেকৈ খাই ভাল পায়। আৰু এতিয়া সময় হৈছে 11টা, আৰু 11টা বজাত মিড ব্ৰেকফাষ্ট মই দিওঁ। ইমান সময়ত খেলি ভোক লাগেগৈ, সেইকাৰণে মই কিবা এটা খুৱাওঁ পাতলকৈ। আৰু মই আজি খুৱাম অমিতাৰ পেষ্ট নিচিনা বনাই লৈছোঁ, এয়া ভাঙি লৈছোঁ। আৰু অমিতা খোৱালে বহুতেই ভাল, আপোনালোকে হয়তো জানেই। লেট্ৰিনটো ভাল কৰে, আৰু কনষ্টিপেশ্যনৰ প্ৰব্লেম দূৰ কৰে, হজম কৰায়, আৰু বহু ক্ষেত্ৰত অমিতা ভাল, পকা অমিতাটো, সেইকাৰণে খুৱাব লাগে। মই প্ৰায় খুৱাওঁ আৰু খাই। এভৰিৱান, গুড আফটাৰনুন। এতিয়া সময় হৈছে 12 বাজিছে, আৰু এতিয়া মই আহিছোঁ কিটচেনলৈ লাঞ্চ বনাবলৈ। আৰু মই বেবীক দুপৰীয়া সাঁজটো দিওঁ প্ৰায় 1টাৰ পৰা 1:15 সময়ছোৱাত। আৰু এতিয়া মই লাঞ্চত আজি বনাম খিচিৰি। আৰু খিচিৰিৰ কাৰণে মই কি দিম সেয়া আপোনালোকক দেখাম। আৰু খিচিৰিৰ কাৰণে এয়া মই লৈছোঁ বাসমতি চাউল, আৰু এয়া হালধীয়া দালিটো ভালদৰে ধুই লৈছোঁ, অলপ সময় তিয়াই লৈ। এয়া এইখিনি ভালদৰে চফা কৰি ধুই লৈছোঁ। আৰু পাচলিৰ ভিতৰত লৈছোঁ এয়া বিনছ, এয়া বিটৰুট, গাজৰ, আৰু মটৰ, এয়া আলু। অলপ অলপকৈ ল'লেই হ'ব, যিহেতু অলপহে খায়, সেইকাৰণে বেছি লোৱা নাই। এয়াও থাকিয়ে যাব সৰহখিনি, কিন্তু কুকাৰটো সৰু হ'লে বনাব বেয়া কাৰণে মই ইমানকৈ লৈছোঁ। আৰু তাৰপিছত এতিয়া মই অলপ ঘিউ দি দিছোঁ। ঘিউ দিলে গোন্ধটো ধুনীয়া আহে, আৰু মিঠাতেল দিয়াতকৈ ঘিউ দিয়াটো অলপ স্বাস্থ্যৰ বাবে ভালেই, সেইকাৰণে মই ঘিউ দিওঁ। এতিয়া ঘিউ দিয়াৰ পিছত মই ইয়াত কেইটামান গোটা জিৰা দি দিম। এনেকৈ তেল মাৰি যদি আমি বেবীক দিওঁ তেতিয়া খাই ভাল পায়। যদি বইল কৰি দিওঁ তেতিয়া সিহঁতি ইমান খাই টেষ্ট নাপায়।
সেইকাৰণে মই এনেকৈ বনাওঁ। এনেকৈ বনালে সি খাই ভাল পায়। আৰু এইখিনি গোটেইখিনি এতিয়া মই দি দিম পাচলিখিনি যিখিনি ধুই থৈছিলোঁ। এইখিনি দি দিলোঁ। তাৰপিছত এতিয়া মই যিখিনি চাউল আৰু দালি ধুই ৰাখিছিলোঁ সেইখিনি এতিয়া দি দিম। দি ভালদৰে লৰাই ল'ম। আৰু ইয়াত যে বিটৰুট দিছোঁ, বিটৰুট দিলে কিন্তু খিচিৰি কালাৰটো বৰ ধুনীয়া আহে, ৰঙা ৰঙা, দেখিও ভাল লাগে আৰু খায়ো ভাল লাগে, মিঠা মিঠা। তাৰপিছত এতিয়া মই ইয়াত অলপ দিম হালধি। হালধিটো বেবী খালে ভালেই হয়। আৰু এয়া দিম অকণমান নিমখ। নিমখটো নিদিলে ভালেই, নিমখ আৰু চেনি বগা বস্তু এবছৰ নোহোৱা পৰ্যন্ত বেবীৰ কাৰণে ইমান ভাল নহয়, কিন্তু আমাৰ বেবীয়ে নিদিলে নাখায়, টেষ্টটো নাপায়, সেইকাৰণে অকণমান মই দিবলগীয়া হয়। এতিয়া তাৰপিছত এইখিনি ভালদৰে লৰাই ল'ম। তাৰপিছত এয়া মই প্ৰথমে এবাটিতকৈ অলপ কম পানী দিলোঁ। পানী অকণমান বেছি দিলে ভাল, কাৰণ যেতিয়া সিজি যায়, সিজাৰ পিছত পানীখিনি শুকাই গ'লে সিহঁতি খাই ভাল নাপায়। অকণমান পানী পানী হৈ থাকিলে সিহঁতি খাই। আৰু তাৰপিছত এতিয়া মই শেষত দিম অকণমান জালুকৰ গুড়ি। এতিয়া দিম অকণমান জালুকৰ গুড়ি। ইমানকণ লৈছোঁ, ইমানকণো নিদোৱেই, বহুত বেছি জ্বলা হৈ যাব পাৰে, সেইকাৰণে এইকণ দি দিছোঁ। আৰু অলপ জ্বলা খোৱাটো অভ্যাস কৰিব লাগে, নাইবা পিছলৈ সিহঁতি খাব মন নকৰিব। আৰু জলকীয়া জ্বলাটো খালে ভাল হয়। হৈ গ'ল। আৰু এতিয়া হৈ গ'ল। এতিয়া মই ঢাকনি মাৰি দিম আৰু প্ৰায় 6-7টা চিটি মাৰিবলৈ দিম। তাৰপিছত ভালদৰে সিজি যাব। আৰু এয়া খিচিৰি হৈ গ'ল। তাৰপিছত মই খিচিৰিৰ লগতে অকণমান পনীৰ ভুৰ্জি বনাম। আৰু ইয়াৰ কাৰণে অলপমান ঘিউ দিছোঁ গৰম কৰা কেৰাহীত। আৰু এতিয়া মই ভাঙি থোৱা পনীৰখিনি দি দিছোঁ। এয়া গোটেইখিনি বেছি নাই দিয়া, যিমানকণ খাব সিমানকণেই দিছোঁ। আৰু ইয়াতে অকণমান মই নিমখ দি দিম সোৱাদটোৰ কাৰণে। আৰু এইখিনি এতিয়া ভালদৰে লৰাই দিম। এইখিনি বেছি সময় নালাগে, হৈ যাব এতিয়া। আৰু এয়া অলপ সময় ৰাখি নমাই দিলোঁ, এইখিনি হৈ গ'ল। আৰু আনফালে এয়া কুকাৰ ঠাণ্ডা হৈ গ'ল। এতিয়া মই খানা যিখিনি বনাইছিলোঁ, এয়া পানী এনেকৈ অকণমান পনীয়া হৈ আছে। এইখিনি ভালদৰে মই এডালেৰে ভাঙি ল'ম। অকণমান ভাঙি ল'লে সিহঁতি খাই ভাল পায়। বেছি ভাঙিব নালাগে, অকণমান যাতে দাঁতত অলপ অলপ লাগিলেই হ'ব। আৰু বেছি হ'লে সিহঁতৰ গিলিব দিগদাৰ হয়, কাৰণে অকণমান ভাঙি ল'লে খাই ভাল পাব। আৰু এয়া মোৰ হৈ গ'ল। ইমানটো জোখতে মই ভাঙি ল'লোঁ। তাৰপিছত এতিয়া মই কেইচামুচমান উলিয়াই দিম, বেছি নাখায়। এতিয়া মই যি কেইচামুচ দিম সেয়াও গোটেইখিনি নাখায়। এয়া অকণমান উলিয়াই লৈছোঁ। দেখিবলৈ বৰ ধুনীয়া লাগিছে কিন্তু। আৰু হাতখন দেখিলেনে, সেয়া হাত মেলিয়ে আছিলে। আৰু এয়া পনীৰ ভুৰ্জি আৰু খিচিৰি অকণমান অকণমান দিম। আৰু এতিয়া সন্ধিয়া 7:30মান বাজিছে। আৰু এতিয়া মই দিম পিঠাগুড়ি অকণমান সিজাই। আৰু তাৰ কাৰণে অকণমান ঘিউ দিছোঁ। ইয়াতে পিঠাগুড়ি 2 চামুচতকৈ অলপ বেছি মই দি দিম। তাৰপিছত এইখিনি অলপ লৰাই দিম। আৰু ঘিউ দি অকণমান গৰম কৰি ল'লে গোন্ধটোও ভাল হয় আৰু খাবলৈও ভাল হয়, সেইকাৰণে অকণমান দি লৈ এনেকৈ কৰিলে ভাল হয়। তাৰপিছত অকণমান এয়া লৰাই দিছোঁ। তাৰপিছত পানী দিম। এয়া পানী মই এবাটিতকৈ অলপ কম দিছোঁ। এইখিনি ভালদৰে লৰাই ল'ম। আৰু এয়া অকণমান দি দিছোঁ, মানে সম্পূৰ্ণ এবাটি পানী দৰকাৰ হ'ব। আৰু ইমানখিনি এতিয়া হৈ যাব, পিঠাগুড়ি সিজি যাব। আৰু এইখিনিতে ভালদৰে লৰাই দিম। তাৰপিছত এয়া গুড় এচামুচ দি দিম মিঠাটোৰ কাৰণে। আৰু এইখিনি ভালদৰে লৰাই এতিয়া হৈয়ে যাব, বেছি টাইম নালাগে, বহুত সোনকালে হৈ যায়। আৰু ইয়াতে মই অকণমান কেশৰ দি দিছোঁ। আৰু এয়া পিঠাগুড়ি অলমষ্ট ৰেডি হ'লেই। আৰু এয়া ৰেডি হৈ গ'ল। অকণমান পানী কমি গ'ল, ইয়াতকৈ পানী অকণমান বেছি হৈ থাকিলে ভালেই হয়, খাই ভাল পাব, ডিঙিত লাগিও নধৰে। আৰু এয়া মই ইভিনিং স্নেক নিচিনাকৈয়ে দিওঁ। আৰু ৰাতি কেতিয়াবা আমাৰ লগত ৰুটি দালি খাই, নাইবা এনেকৈয়ে শুই যায়।
আৰু মই ৰাতি 8 বজাৰ পিছত মই আৰু একো নোখোৱাওঁ। এয়াই লাষ্ট খানা হয়।